বোৱাৰী আনিলে বোলে বহুত সুখ হয়। ক'তা মোৰ দেখোন একেই আছে কপালখন। ৰাতিপুৱাৰ পৰা গধূলিলৈকে আগত যেনেকৈ কাম কৰোঁ তেনেকেই কৰি আছোঁ। জানো পাই। অ' বোৱাৰী বোৱাৰী এইফালে আহাচোন, মোক কামত অলপ সহায় কৰি দিয়াহিচোন। এই শাহুমাৰ পৰা শান্তি নাই আৰু। কিহলে চিঞৰি থাকে জানো। ভালদৰে মোবাইলটো চাবলৈ নিদিয়ে, ভালদৰে ৰীল এটাও বনাবলৈ নিদিয়ে। কি যে কৰিম। অ' ৰ'ব গৈছোঁ। কি হ'লনো? গৈছোঁ ৰ'ব। মোৰ লগৰবোৰে ৰীল বনাই বনাই একদম ইমান দি আছে ফেচবুকত। মই একদম চালে মোৰ হিংসাতে একদম মানে কিবা কিবি লাগি যায়। মই কেতিয়ানো বনাই দিম লাগে। কিন্তু এয়াহে আমাৰ একদম ঘৰত নোৱাৰিয়ে দেখোন। চাওঁচোন কিনো কৰে, দি থৈ আহোঁগৈ এটা দম। কি হ'ল? ইমান কেলে টেটু ফালি চিঞৰি আছে ন আপুনি? হা, মইতো মানে এওঁ খুৱাই বোৱাই চব দেখোন বাচন বৰ্তন ধুই মেলিয়ে গৈছোঁ। কি হ'লে মাতি আছেনে? মই ভিতৰত কিবা এটা কাম এটা কৰি আছিলোঁ। এই পাচলি কেইডালমান কাটি দিয়াচোন। মোৰ আজি কঁকালটো বৰ বিষাইছে জানানে। একোকে কৰিব পৰা নাই। অ' কি পাচলি? মই নোৱাৰোঁ দেই। মই ৰাতিপুৱা কৰিলোঁ আৰু মোৰ নখ ভাঙি যাব ইমান কাম কৰি থাকিলে। হা, আৰু হাততো চেকা লাগিব। মই নোৱাৰোঁ, আপুনি কাটি লওক। হ'ব দিয়া, মই নিজেই কৰি ল'ম আৰু। মই ৰুমলৈ যাম। ভাত খাব হ'লে মাতি দিব। আৰু চিঞৰি বাকৰি নাথাকিব কিন্তু দেই। গাঁৱৰ ওচৰ চুবুৰীয়াবিলাকক শুনাই নাথাকিব, মই ভাল নাপাওঁ এইবোৰ। কি বোৱাৰী আনিলোঁ ঐ মই। একো কুটাই গছো নকৰে। এনেকৈ হ'লে কেনেকৈ হ'ব ঐ। যাওঁ মই। মোৰ কাপোৰকেইটাকে মেলি থৈ আহোঁ, তাৰপিছতে ভাতত লাগিব আৰু। অঁ হেল্ল' বা, ফোন কৰিছিলি? মই মানে শাহুমাৰ ওচৰলৈ গৈছিলোঁ। শাহুমাজনী কাম বন নাই আৰু মোক অকল মানে কাম কৰিবলৈ মাতি থাকে জানানে। অকলো জীয়াবলৈ মানে জীওৱাও দেখিব নোৱাৰে জানানে মোক। একদম মানে নকবি আৰু, মোৰ বেলেগ অশান্তি লাগি গৈছে আৰু। অ' হয় নেকি? তই তেতিয়াহ'লে বেলেগকৈ খা আকৌ। এনেও জোঁৱাই চাকৰি আছে, তেওঁ থাকক অকলে। তেতিয়া তোৰ একো কাম বন নকৰিলেও হ'ব। তই আৰু জোঁৱাইটো ওলাই যায় ৰাতিপুৱাই সোনকালে, আৰু তইহে থাকিবি ঘৰত। আৰু তই তেতিয়া যি মন যায় তোক কৰি ল'বি। থাকক অকলে বুঢ়ীজনী। আৰু মানে কি জানো নাই, এইটো বুদ্ধিয়ে তই লৈ ল, নহ'লে তই কাম কৰি কৰি একদম বুঢ়ী হৈ যাবি। মোলৈ দেখা নাই মই কেনেকৈ বুদ্ধি কৰি পেলাই বেলেগ হৈ ল'লোঁ। তই মোৰ বুদ্ধিটোৱেই ল, বুজিলি নাই? তই বেয়াটো কোৱা নাই বাৰু। আজি মাহক আহিলে কথাটো পাতিব লাগিব। মই কান্দি কান্দি ক'ম যে তোমাৰ মায়ে মোক অকল কামেই কৰাই থাকে, জীওৱাও দেখিব নোৱাৰে জানানে, এনেকৈ বুলি ক'ম জানো নাই। সেইটো কথা বেয়া হ'ব নেকি বাৰু? ঠিকেই কৈছ, সেইটোৱে বেষ্ট বুদ্ধি। হ'ব দে এতিয়া, ৰাখ। হ'ব দে, বাই বাই। বায়ে একদম পূৰা মানে ভাল বুদ্ধি এটা শিকালে দেই মোক। ভাবিহে আছিলোঁ মই কেনেকৈ কি ক'ম। একদম বেলেগ বুদ্ধি শিকাইছে। একদম মনটো মানে মোৰ একদম পূৰা মানে কেনেকুৱা লাগি গৈছে, বহুত ভাল লাগি গৈছে। একদম গান এটাকে গাওঁচোন। একদম মনত মানে ফূৰ্তিতে গান এটাকে গাবলৈ মন গৈছে। কি গান গাব এই গানটো কেনেকুৱা গালে ভাল লাগিব বাৰু। কি গাওঁ কিবা এটাতো গান গাব লাগিব। কি গাওঁ বাৰু মনলৈ অহা নাই নহয়। যেতিয়া মানে একদম মনটো বহুত মানে আনন্দ লাগি যায়, তেতিয়া একদম মানে নাহেই গানবিলাক মুখলৈ। কিবা গাওঁ, কি গাওঁ বা। উৰিছে উৰিব দিয়া দুখনি হিয়া, মিলিছে মিলিব দিয়া ভাল পোৱা। ইমান মজা লাগিছে। এতিয়া মানে কেতিয়া পাইহি জানো, কথাটো ক'বলৈ মজা বুদ্ধি শিকাই দিলে বাই। তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোবাইলকে চাম আৰু শুই থাকিব পাৰিম। মাহক সোনকালে আহক, সোনকালে আহক, গধূলি হওক সোনকালে। তুমি যে শুই আছা এই গধূলিলৈকে, আৰু মায়ে চব কাম কৰি আছে, তুমি কাম এখন কৰি দিব নোৱাৰা নেকি? মই চব কাম কৰি মেলিহে বিচনাত শুব আহিছোঁ, আৰু তোমাৰ মায়ে মোক জিৰাবলৈও নিদিয়ে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল কাম কৰাই থাকে। মোৰ এনে লাগে যেন মই এইখন ঘৰৰ বোৱাৰী নহয়, কেৱল বন কৰা মানুহে। কি কৈছা? মোৰ মা তেনেকুৱা নহয় দেই। কথা ভালদৰে ক'বা, অলপমান চাই চিতি কথা ক'বা। মই জানো তুমি মোৰ কথা বিশ্বাস নকৰা বুলি। ক'ত বিশ্বাস কৰিবা? মই যে লোকৰ। এইবোৰ ঘৰত আহিলে অকল অশান্তি। মোৰ ক'তো শান্তি নাই দেই। একদম মানে কেনেকুৱা লাগে নহয়। কি যে আৰু মানে মই কিয় বিয়া পাতিছিলোঁ, মোৰ এনেকুৱা লাগে। বোপাইও চাহ বনাইছোঁ, বোৱাৰীকো মাতি দে। ইমান দুখৰ ভাগৰে আহিছ, খাই লহি কিবা এটা। গৈছোঁ ৰ'বা মা। এই মাকজনী অলপ নহয় দেই, পুতেক অহাৰ লগে লগে মাতিছে। ময়ো যাওঁ,
নহ'লে কি লগাই ঠিক নাই এই বুঢ়ীজনীয়ে। মা আজি ভাত ৰাতিকে কিহে বনাবা? ৰ'বা মই মাছ অকণমানকৈ লৈ আহোঁগৈ। মাছ নালাগে, মাংস আনা, মোক খাবলৈ বৰ মন গৈছে। মই মাছে আনিম। হ'ব মাছেকে আনাও। বেলেগ বস্তু, মাকে যিটো খাই ভাল পায় তাকেহে আনিব, মোৰ হ'লে কথা এটাও নুশুনে। হ'ব দে বোপাই, তই যি ভাল পা তাকে আন, মই বনাই দিম আৰু মোৰ ক'বলগীয়া একো নাই পাই। কাইলৈ আমাৰ মা আহিব, তুমি বাছ ষ্টেণ্ডৰ পৰা লৈ আহিবাচোন, মোলৈ ফোন কৰিছিল। হ'ব দিয়া, মা পালেহি মোলৈ ফোন এটা কৰি দিবা, মই লৈ আহিমগৈ। হ'ব। মা আহিব কাইলৈ, ভালেই হ'ব। বিয়নী বহুত দিন অহা নাই আৰু বহুত দিন লগো পোৱা নাই পাই, ভাল হ'ব দেই বিয়নী আহিব। পিছদিনাখন গৌৰীৰ মাক আহিল আৰু গৌৰীৰ মনটো বেলেগ ফূৰ্তি। মা তুমি এতিয়া কি খাবা কোৱাচোন, মই বনাই দিম। আমাৰ দুজনীলৈ চাহেই বনাই আনা, আমি দুইজনী খাম দিয়া। হ'ব দিয়া মা। মাজনী আৰু কাম নাই আৰু। বিয়নী, আমাৰ ছোৱালীয়ে বাৰু কাম বন কৰিব পাৰিছেনে? কিনো ক'ম, আপোনাৰ ছোৱালীকে সুধিবচোন, মই একো নকওঁ। এনেদৰেই দিনবোৰ পাৰ হৈ গৈ থাকিল। গৌৰীয়ে নিজৰ মাকক একো এটা কৰিব নিদিয়ে। ইফালে ওমৰ মাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চব কাম কৰি থাকিবলৈ ল'লে। এদিনৰ কথা, গৌৰী মাকে নিজৰ জীয়েকক সুধিলে, মাজনী তুমি দেখোন একো কাম নকৰা, মই অহা দিন ধৰি চব চাই আছোঁ। ওমৰ মাকে চব কাম কৰে, তুমি কেৱল মোবাইলটো লৈ অকল বিচনাত পৰি থাকা আৰু কি সেইবোৰ ৰীল নে কি সেইবোৰ বনা। মই হ'লে এইবোৰ ভাল পোৱা নাই দেই মাজনী। মই কি কৰিম, ওমৰ মাকে চব কৰে নহয়, মই কেৱল ওমৰ কামকেইটাহে কৰোঁ, বাকী মোৰ কি দৰকাৰ কৰিবলৈ কাম? কৰক সেই বুঢ়ীজনীয়ে। তুমি এইবোৰ কি কৈছা মাজনী? তোমাৰ পৰা মই এইবোৰ আশা কৰা নাছিলোঁ, কিন্তু তুমি এখন ঘৰ চম্ভালি ল'ব পৰা হৈছা আৰু কিয় তুমি কাম বন নকৰা? মই ভাল পোৱা নাই, আজি তোমাক মোৰ নিজৰ ছোৱালী বুলি ক'বলৈ লাজ লাগিছে। মই ঠিকেই কৈছোঁ, তুমি যি শুনিছা তাকেই কৈছোঁ। মোৰ সংসাৰত কেৱল ওমহে, সেই বুঢ়ীজনী নহয়। কি? তুমি কি কৈছা? যিজনী মানুহে 10 মাহ 10 দিন গৰ্ভত লৈ ওমক জন্ম দিলে, ইমান কষ্টৰে পঢ়াই শুনাই ডাঙৰ মানুহ কৰালে আৰু চাকৰি কৰোৱা যোগ্য কৰালে, তোমাক বোৱাৰী কৰি আনিলে, তুমি সেই মানুহজনীক একো এটা কামত সহায় কৰি নিদিয়া। কাইলৈ যদি মোক লগত তোমাৰ বৌয়ে এনেকুৱা কৰে, তেতিয়া তোমাৰ মনটো কেনেকুৱা লাগিব? ঠিক ওমৰো তেনেকুৱাই লাগে। মই সঁচাই আজি বহুত লাজ পাইছোঁ মাজনী, তোমাৰ শাহু ইমান ভাল। মই সেইদিনা তোমাৰ কথা সোধাত মোক ক'লে যে আপোনাৰ ছোৱালীকে সুধিব, তেওঁ যদি বেয়া মানুহ হ'ল হয় চব মোক কৈ দিলে হয়। মোক যেনেকৈ ভাবা তুমি শাহু মাকো তেনেকেই ভাবিবাচোন মাজনী। সঁচাই মা, তুমি আজি মোৰ চকু মেল খুৱাই দিলা। আজিৰ পৰা মই ঘৰৰ সমস্ত কাম কৰিম আৰু ভাল বোৱাৰী হ'ম আৰু তোমাৰ মৰমৰ মাজনী হ'ম। যিজনী শাহু মাই মোক আজিলৈকে মুখৰ মাত এষাৰ মানে একো এটা কৈ নেপালে, মই সেইজনী শাহু মাকে ইমান ক'লোঁ, ইমান বেয়াকৈ ক'লোঁ। মই কি ভুল কৰিলোঁ মা? গৌৰীয়ে শাহু মাকক ক্ষমা খুজিলে আৰু চব কাম গৌৰীয়ে কৰিবলৈ ল'লে। আজিকালি শাহু বোৱাৰী পোৱাৰ মিল আৰু সুখে শান্তিৰে থাকিবলৈ ল'লে। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব, তেতিয়াহে আমি দিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে পোনপটীয়াকৈ পাব। তেতিয়াহ'লে আজিলৈ বাই বাই।